নতুন মিতিৰ আৰু চেহৰ ভনিতব্য কি ভৱিষ্যতৰ ভাগ্য লিপিবোৰ শুনিলা নহয় দুয়োৱে কাণ পাতি যি মিলন বান্ধোনেৰে বান্ধিলো তোমালোক দুয়োকে আজি সেই মিলনেই স্পষ্টভাৱে কৰিছে ঘোষণা অচিৰতেই ধ্বংসৰ মৰণ ধ্বংসৰ মৰণ জানো ইমান সহজ হিয়া ভৰা আনন্দী হৰি প্ৰদান নাৰী আজি সুন্দৰ প্ৰতিদান আমাৰ চাওদাংপথাৰ কলাক্ষেত্ৰৰ ৰূপালী জয়ন্তী বৰ্ষৰ এটা বিশেষ আকৰ্ষণীয় অনুষ্ঠান হিচাপে আমি এইবাৰ ৰাসৰ যিটো অভিনয় ৰাসৰ অভিনয়ত আমি জনপ্ৰিয় অভিনেত্ৰী আমাৰ বেহাবাৰী আউটপোষ্টৰ বিউটি বাইলুঙক আমি কংসভাত অভিনয় কৰিবৰ কাৰণে আমন্ত্ৰণ জনাইছোঁ আৰু লগতে আমাৰ চাওদাংপথাৰ যিসকল অভিনেত্ৰী আছে অভিনেত্ৰীসকলৰ জৰিয়তেদি মহিলাৰ এখন ৰাস ক্ৰীড়া আমি অনুষ্ঠিত কৰিবৰ কাৰণে আয়োজন কৰিছোঁ গতিকে অকল কেৱল মাত্ৰ মহিলাইহে তাত অভিনয় কৰিব মহিলাৰ জৰিয়তেদি এইবাৰ আমি ৰাসৰ নৃত্য ৰাসৰ অভিনয় আমি কৰিবৰ কাৰণে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছোঁ উল্লেখযোগ্য অপেচাদাৰী নাট্যদল চাওদাংপথাৰ কলাক্ষেত্ৰই যোৱা 25টা বছৰ এই ৰংগমঞ্চত নাট্যানুষ্ঠান পৰিৱেশন কৰি আহিছে শ্ৰীকৃষ্ণ ৰাসলীলাকে মুখ্য হিচাপে লৈ প্ৰতি বছৰ কেইবাখনো সামাজিক নাটক অনুষ্ঠিত ইয়াত অভিনয় কৰা হয় এইবাৰ আমি ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি হিচাপে এই বছৰত আমি যথেষ্ট বৰ্ণাঢ্যভাৱে অনুষ্ঠানভাগ আমি পালন কৰিবৰ কাৰণে যা যোগাৰ কৰিছোঁ অহা 21 নৱেম্বৰত দিনজোৰা কাৰ্যসূচীৰে ৰূপালী জয়ন্তী অনুষ্ঠিত হ'ব সেই অনুষ্ঠানতে আমাৰ প্ৰাক্তন যিসকল শিল্পী ইতিমধ্যে অভিনেত্ৰীসকল বিয়া বাৰু হৈ বিভিন্ন ঠাইত আছে আমি তেখেতসকলকো আমন্ত্ৰণ জনাইছোঁ সকলোকে লৈ আমি এটা অন্তৰংগ আলাপ আলোচনা কৰিম আৰু সেইসকলক আমি সম্বৰ্ধনা জনাম